নমস্কাৰ বন্ধু বান্ধৱীসকল ইউটিউব চেনেল বিবিধালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এখন বিখ্যাত ইংৰাজী উপন্যাস গ্ৰেট এক্সপেক্টেশ্যনৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। গ্ৰেট এক্সপেক্টেশ্যন হৈছে বিখ্যাত ভিক্টোৰিয়ান উপন্যাসিক চাৰ্লছ ডিকেন্সে লিখা এখন উপন্যাস। এই উপন্যাসখনি প্ৰথম অৱস্থাত চাৰ্লছ ডিকেন্সে অল দ্য ইয়েৰ ৰাউণ্ড নামৰ এখন সাপ্তাহিক আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত 1861 চনত উপন্যাসখনি এখন সম্পূৰ্ণ উপন্যাসৰ ৰূপত প্ৰকাশ কৰা হয়। প্ৰিয় বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত উপন্যাসখনিৰ কাহিনীভাগ চমুকৈ আলোচনা কৰিম। গ্ৰেট এক্সপেক্টেশ্যন উপন্যাসখনৰ নায়ক হৈছে পিপ নামৰ এজন 7 বছৰীয়া ল'ৰা, আৰু এই পিপৰ মহান প্ৰত্যাশাক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে। পিপৰ সম্পূৰ্ণ নাম আছিল ফিলিপ পিৰিপ। এই পিপ আছিল এজন ঘাট মাউৰা ল'ৰা, আৰু সেয়েহে তেওঁৰ বিবাহিত বায়েক মিছেছ জ' গেগৰীৰ ঘৰত সৰুৰে পৰা থাকিবলগীয়া হৈছিল। মিছেছ জ' গেগৰী আছিল বয়সত পিপতকৈ প্ৰায় 20 বছৰ ডাঙৰ, আৰু স্বাভাৱিকতে মিছেছ জ' গেগৰী আছিল অতি খিংখিঙীয়া স্বভাৱৰ। পিপে যেতিয়াই কিবা জগৰ লগাইছিল তেতিয়াই মিছেছ জ' গেগৰীয়ে পিপক যথেষ্ট কৰ্কশ ব্যৱহাৰ কৰিছিল। আনহাতে পিপৰ ভিনীহিয়েক মিষ্টাৰ জ' গেগৰী আছিল এজন অত্যন্ত মৰমীয়াল ব্যক্তি, আৰু তেওঁ পিপক খুব মৰম কৰিছিল। জীৱিকাৰ দিশেৰে মিষ্টাৰ জ' গেগৰী আছিল এজন কমাৰ, আৰু পিপে তেওঁৰ বায়েক ভিনীহিয়েকৰ সৈতে কেণ্ট নামৰ এখন ঠাইত বসবাস কৰিছিল। সময় বাগৰি গ'ল। খ্ৰীষ্টমাছৰ দিনা পিপে তেওঁৰ মৃত মাক দেউতাকক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য তেওঁলোকৰ সমাধিস্থলীলৈ যায়, আৰু সেই সমাধিস্থলীতেই তেওঁ জেলৰ পৰা পলাই অহা এজন কয়দীক লগ পায়। এই কয়দীজনৰ নাম আছিল মেগুইটছ। এই মেগুইটছে পিপক সমাধিস্থলীত লগ পাই যথেষ্ট ভয় দেখুৱায় আৰু ধমকি দি তেওঁৰ ওচৰত দুটা দাবী কৰে। মেগুইটছে পিপক কয় যে তেওঁৰ পিপৰ ওচৰত দুটা দাবী আছে। প্ৰথমটো দাবী মতে তেওঁ পিপক খোৱা খাদ্য আনি দিব লাগিব, আৰু দ্বিতীয়টো দাবী মতে পিপে তেওঁক এটা হাতুৰি যোগান ধৰিব লাগিব, যাতে সেই হাতুৰিটোৱে তেওঁৰ ভৰিৰ শিকলি আৰু হাতৰ হাতকেৰে ভাঙি পেলাব পাৰে। কথামতেই কাম। পিপে ভয়ে ভয়ে তেওঁৰ বায়েকৰ ঘৰলৈ গ'ল, আৰু ঘৰলৈ গৈ মিষ্টাৰ জ' গেগৰীয়ে ব্যৱহাৰ কৰা এটা হাতুৰি চুৰি কৰি লৈ সামৰি ল'লে, আৰু লগতে সেইদিনা ৰাতি খ্ৰীষ্টমাছ পাৰ্টিৰ কাৰণে আনি থোৱা এটা সুৰাৰ বটলো তেওঁ সামৰি লৈ সমাধিস্থলীৰ কাষত ৰৈ থকা এবেল মেগুইটছ নামৰ অপৰাধীজনৰ কাৰণে লৈ আহিল আৰু তেওঁক চমজাই দিলে। এবেল মেগুইটছে পিপে কৰা এই সহায়ৰ কাৰণে চিৰদিন তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থকাৰ সিদ্ধান্ত ল'লে। সন্ধ্যালৈ যেতিয়া খ্ৰীষ্টমাছ পাৰ্টিৰ আয়োজন চলিল, তেতিয়া মিছেছ জ' গেগৰীয়ে আনি থোৱা সুৰাৰ বটল আৰু খাদ্য বিচাৰি নাপাই পিপক ওচৰলৈ মাতি আনি সুধিলে, পিপ, পাৰ্টিৰ বাবে আনি থোৱা খাদ্য আৰু সুৰাৰ বটল ক'লৈ গ'ল? সেই সময়তেই কেইজনমান সৈনিক মিষ্টাৰ জ' গেগৰীৰ ওচৰলৈ আহে,
আৰু তেওঁলোকে মিষ্টাৰ জু গেগৰীক কয় যে জু গেগৰীয়ে তেওঁলোকক দুডাল হাতকেৰে ঠিক কৰি দিব লাগে। আৰু তেওঁলোকে লগতে মিষ্টাৰ জু গেগৰীক জনায় যে তেওঁলোকে দুজন অপৰাধী ধৰিবলৈ যাব। যদি জু গেগৰীয়ে হাতকেৰে দুডাল ঠিক কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকে তেওঁলোকৰ লগতেই মিষ্টাৰ জু গেগৰীকো লৈ যাব। আৰু মিষ্টাৰ জু গেগৰীয়ে হাতকেৰে দুডাল ঠিক কৰি দিলে আৰু তেওঁলোকৰ লগত অপৰাধী চাবলৈ গ'ল। তেওঁৰ লগত পিপো তালৈ গ'ল আৰু তেওঁলোকে তাত গৈ দেখে যে সৈনিককেইজনে অপৰাধী দুজনক কৰায়ত্ব কৰিলে। সেই সময়ত অপৰাধী দুজনে ইজন সিজনৰ মাজত কাজিয়া কৰি আছিল আৰু এই অপৰাধী দুজনে পৰস্পৰে কাজিয়া কৰি থকাৰ সময়তে সৈনিকসকলে তেওঁলোকক কৰায়ত্ব কৰে। তেওঁলোকৰ এজন আছিল এবেল মেগুইটছ আৰু আনজন আছিল কেম্পিছন। এইখিনিতে উপন্যাসখনিত আন এটা চৰিত্ৰৰ প্ৰৱেশ ঘটে। তেওঁ হৈছে মিছ হেভিছাম। মিছ হেভিছাম আছিল এগৰাকী অত্যন্ত ধনী মহিলা। তেওঁ এটা ডাঙৰ অট্টালিকাত বাস কৰিছিল, কিন্তু মানসিকভাৱে তেওঁ অকণমানো সুখী নাছিল। বিপৰীতে তেওঁ অত্যন্ত দুখী আছিল, কাৰণ তেওঁক তেওঁৰ বিবাহৰ দিনাই বিবাহ প্ৰাৰ্থীয়ে এৰি থৈ গৈছিল। সেয়েহে তেওঁক সদায় কইনাৰ সাজত দেখিবলৈ পোৱা গৈছিল। পুৰুষ জাতিৰ প্ৰতি তেওঁৰ অত্যন্ত ঘৃণা আৰু বিদ্বেষৰ ভাৱ আছিল আৰু লগতে প্ৰতিশোধৰ মনোভাৱ তেওঁ সদায় পুহি ৰাখিছিল। মিছ হেভিছামে এবাৰ পাম্বুলচুক নামৰ এজন ব্যক্তিক কৈছিল যে তেওঁৰ জীয়েক এষ্টেলাৰ লগত উমলিবৰ কাৰণে এজন সৰু ল'ৰাৰ প্ৰয়োজন হৈছে, গতিকে পাম্বুলচুকে এজন ল'ৰা বিচাৰি দিব পাৰিব নেকি? তেতিয়া পাম্বুলচুকে তেওঁৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনালে আৰু লগে লগে মিছেছ জু গেগৰী পিপৰ বায়েকৰ ওচৰলৈ গ'ল। মিছেছ জু গেগৰীয়ে পাম্বুলচুকৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰদান কৰিলে আৰু সেইমতে পিপক মিছ হেভিছামৰ ঘৰত এষ্টেলাৰ লগত খেলিবলৈ পঠাই দিয়া হ'ল। আৰু এষ্টেলাৰ দেখা মাত্ৰেই পিপ এষ্টেলাৰ প্ৰেমত পৰিল। প্ৰথম দেখাতেই পিপ এষ্টেলাৰ প্ৰতি আকৰ্ষিত হ'ল। যিহেতু এষ্টেলা এজনী অত্যন্ত ধুনীয়া ছোৱালী আছিল আৰু মিছ হেভিছামে পুৰুষ জাতিৰ ওপৰত প্ৰতিশোধৰ অস্ত্ৰ হিচাপে তেওঁক ডাঙৰ কৰিছিল আৰু সেইমতেই তাইক সংস্কাৰ দিয়া হৈছিল। পিপ এষ্টেলাৰ প্ৰতি ইমানেই আকৰ্ষিত হৈছিল যে পিপে যিকোনো চৰ্তৰ বিনিময়ত এষ্টেলাৰ কাষত থাকিবলৈ সন্মত হৈছিল। সেই সময়তে মিছ হেভিছামৰ ভতিজা মেথিউ পকেট, যি লণ্ডনত আছিল, তেওঁৰ পুতেক হাৰ্বাৰ্ট পকেট মিছ হেভিছামৰ ঘৰলৈ আহিছিল। হাৰ্বাৰ্ট পকেটৰ লগত পিপৰ কাজিয়া হৈছিল আৰু সেই কাজিয়াত পিপ জয়ী হৈছিল। তাকে দেখি এষ্টেলা অত্যন্ত আনন্দিত হৈছিল আৰু তাৰ বাবে পিপক চুমা যাচিছিল। এনেদৰে সময় বাগৰি গ'ল। এদিন মিছ হেভিছামে পিপৰ ভিনীহিয়েক মিষ্টাৰ জু গেগৰীক মাতি আনিলে আৰু জনালে যে এতিয়াৰ পৰা আৰু পিপে তেওঁৰ ঘৰত থাকিব নালাগে। তেওঁ মিষ্টাৰ জুক কিছু টকা পইচাও দি সহায় কৰিলে। তেতিয়া মিষ্টাৰ জুৱে পিপক মাতি আনি ক'লে যে তেওঁ পিপক এজন কমাৰ ৰূপে গঢ় দিব খোজে, কিন্তু পিপে কমাৰ হোৱাৰ ইচ্ছা প্ৰকাশ নকৰিলে। আনকি মিছ হেভিছামৰ ঘৰ এৰি যাবলৈও অমান্তি হ'ল, কিন্তু অনিচ্ছা সত্ত্বেও তেওঁ ভিনীহিয়েকৰ লগত যাব লগা হ'ল। তাত তেওঁ
ঘৰৰ ওচৰৰে এজনী ছোৱালী জ বিদিক লগ পালে আৰু জু বিদিৰ সৈতে ৰাতি ৰাতি লিখা পঢ়াৰ কাম কৰিবলৈ আৰম্ভ কৰে। লগতে প্ৰতিদিনে পিপে গোটেই দিনটো জুৰ ভাটিত কাম কৰে। সেই সময়ত মিষ্টাৰ জুৱে তেওঁক ভাটিত সহায় কৰিবৰ কাৰণে দুজন ল'ৰা ৰাখিছিল। তাৰে এজন হৈছে অৰ্লিক আৰু আনজন হৈছে পিপ। অৰ্লিকে কিন্তু পিপ নাইবা পিপৰ বায়েক কাকোৱে ভাল নাপাইছিল। এদিনাখন পিপে কামৰ পৰা বহুত সোনকালে ছুটি লৈ গুচি গৈছিল আৰু তাকে দেখি অৰ্লিকে মিষ্টাৰ জুৰ ওচৰত বহুত আপত্তি বিপত্তি কৰিছিল যে পিপে কেনেকৈ ইমান সোনকালে ছুটি পায়। অন্য এদিন পিপ আৰু মিষ্টাৰ জুৰ অনুপস্থিতিত অৰ্লিকে ভাটিত অকলে কাম কৰিবলগীয়া হৈছিল। তাতেই মিছেছ জুৰ লগত তেওঁৰ কাজিয়া হয়। অৰ্লিকে প্ৰচণ্ড খঙত অগ্নিশৰ্মা হৈ ভাটিত থকা এটা হাতুৰিৰে মিছেছ জুক প্ৰহাৰ কৰে। ফলস্বৰূপে মিছেছ জু শয্যাশায়ী হ'ব লগা হয়। এই কথা গম পাই মিষ্টাৰ জুই অৰ্লিকক কামৰ পৰা খেদাই দিয়ে। সেই সময়ত মিষ্টাৰ জুৰ ঘৰত কাম কৰা মানুহ নথকাত বিদিয়ে তেওঁলোকৰ ঘৰত কাম বনত সহায় কৰিবলৈ আৰম্ভ কৰে। কিছুদিনৰ পিছত তেওঁলোকৰ ঘৰলৈ লণ্ডনৰ পৰা এজন নামী দামী উকিল আহি উপস্থিত হয় আৰু সেই ব্যক্তিজনৰ নাম আছিল মিষ্টাৰ জেগাৰ। আৰু মিষ্টাৰ জেগাৰে আহি তেওঁলোকক জনায় যে পিপক এজন ব্যক্তিয়ে লিখা পঢ়া কৰাই ডাঙৰ মানুহ কৰিব খোজে। পিপে ভাবি লয় যে তেওঁক সহায় কৰিব পৰা ব্যক্তি এজনী আছে, তেওঁ হৈছে মিছ হেভিছাম। পিপে এইটোও ভাবি লয় যে মিছ হেভিছামে হয়তো পিপক লিখাই পঢ়াই ডাঙৰ মানুহ কৰি বা গুণী মানী ব্যক্তি কৰি এষ্টেলাক তেওঁলৈ বিয়া দিব খোজে। এই আশা মনত লৈ পিপে মিষ্টাৰ জু আৰু বিদিৰ পৰা বিদায় লৈ লণ্ডনলৈ যাত্ৰা কৰে। এইখিনিতে উপন্যাসখনিৰ প্ৰথম খণ্ডৰ সামৰণি পৰে আৰু পিপ লণ্ডন পোৱাৰে পৰা দ্বিতীয় খণ্ড আৰম্ভ হয়। বাৰু প্ৰিয় বন্ধুসকল, যদি এই খণ্ডটো চাই ভাল লাগিলে তেন্তে আপোনালোকে ভিডিঅ'টোৰ ওপৰত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।